হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম ইউটিউবৰ ভিডিঅ' কেনেকৈ ডাউনলোড কৰিব পাৰিব। বিভিন্নজনে বিভিন্ন ধৰণৰ এপৰ সহায় লয়। মই আপোনালোকক দেখুৱাম কোনো ধৰণৰ এপৰ সহায় নলোৱাকৈ আপোনালোকে ইউটিউবৰ ভিডিঅ' ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে মই ইউটিউবত গৈছোঁ। ইউটিউবত অহাৰ পিছত আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ভিডিঅ' ডাউনলোড কৰি ল'ব। মই ইয়াৰ পৰা এটা ভিডিঅ' লৈ আহিছোঁ। মই এই ভিডিঅ'টো ডাউনলোড কৰিম। এই ভিডিঅ'টো ইয়াৰ পৰা আপোনালোকে ক্লিক কৰি ইয়াৰ পৰা শ্বেয়াৰত ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা লিংকটো কপি কৰি ল'ব। কপি কৰি লোৱাৰ পিছত আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত সোমাই যাব। মই ক্ৰম ব্ৰাউজাৰত সোমাই গৈছোঁ। অহাৰ পিছত আপোনালোকে যে লিংকটো ইয়াত কপি কৰিছিলে সেই লিংকটো ইয়াত পেষ্ট কৰি দিব। মই যে লিংকটো কপি কৰিছিলোঁ সেই লিংকটো ইয়াত পেষ্ট কৰি দিছোঁ। দিয়াৰ পিছত আপোনালোকে গ'ত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহি যাব। আপোনালোকে আকৌ ইয়াত ক্লিক কৰি দিব। মই ইয়াত ক্লিক কৰি দিছোঁ। দিয়াৰ পিছত আপোনালোকে লিংকটো আকৌ কপি কৰি ল'ব। মই লিংকটো ইয়াৰ পৰা কপি কৰি লৈছোঁ। লোৱাৰ পিছত আকৌ আপোনালোকে ইয়াত পেষ্ট কৰি দিব। দিয়াৰ পিছত আপোনালোকে ইউটিউবৰ আগত এজ বহাই দিব। দুবাৰ এজ বহাই দিয়াৰ পিছত আপোনালোকে মই আকৌ কৈ দি আছোঁ, আপোনালোকে ইউটিউবৰ আগত দুবাৰ এজ বহাই দিব। দিয়াৰ পিছত আপোনালোকে আকৌ গ'ত ক্লিক কৰি দিব। আপোনালোকৰ সন্মুখত ডাউনলোড অপশ্যন আহি যাব। আপোনালোকে দেখিবলৈ পাইছে অলপ পিছত মোৰ ইয়াত ডাউনলোড অপশ্যন আহি যাব। দেখিবলৈ পাইছে মোৰ ইয়াত ডাউনলোড অপশ্যন আহি গৈছে। ইয়াৰ পৰা আপোনালোকে ফুল HD ভিডিঅ' ডাউনলোড কৰিব পাৰিব। মই আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ পৰা আপোনালোকে যিমান কোৱালিটি চাই সিমান কোৱালিটি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। মই ডাউনলোড কৰি দেখুৱাই আছোঁ। মই এইটো ডাউনলোড কৰিম। দেখিবলৈ পাইছে মোৰ ডাউনলোড হৈ আছে। আপোনালোকক দেখুৱাই আছোঁ। মই ইয়াৰ পৰা ডাউনলোড অপশ্যনত ক্লিক কৰিছোঁ। দেখিবলৈ পাইছে ডাউনলোড হৈ আছে। আজি ইমানলৈকে ভিডিঅ'টো আপোনালোকক ভাল লাগি থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব।